মানে মিনিংটো হ'ল আমাৰ কাৰ্বি আংলঙত ইষ্ট ৰিংমা মৌজা আৰু ৱেষ্ট ৰিংমা মৌজা নাগাৰিমা মৌজা তিনিটা মৌজা আছে ইয়াত আৰু এইটো হ'ল 1861 চনত ব্ৰিটিছ গভৰ্ণমেণ্টে আমাৰ দিয়া হৈছে বাইট প্ৰচিডিং নম্বৰ 116 117 dated dated আছে আমাৰ কিমান আছিল এইটো ন 1861 চনত আমাৰ দিয়া হৈছে কিন্তু আজি আহি পেলা ইমান বছৰ পিছত আহি পেলা আজি আমাৰ ইয়াত কৈলামাটি এৰিয়া অলপ আগৰ দিন ছেপ্টেম্বৰ 15 তাৰিখ ইয়াত SGB চৰকাৰী জিবি চিলনীজান আৰু দেওপানী অঞ্চলত মানুহ এছ'চিয়েশ্যন SGB এছ'চিয়েশ্যন আৰু অল কাৰ্বি আংলং GB এছ'চিয়েশ্যন আণ্ডাৰে ইহঁতৰ একটা হেৰি কৰিছে মানে প্ৰেছ কনফাৰেন্স এটা বহিছে আৰু ইহঁতৰ এটা ডেট পালন কৰিছে ইহঁতৰ এটা 1 বছৰ হোৱা ইষ্ট ৰিংমা মৌজাটো কাটি পেলাই ইষ্ট মৌজা বোলে ইহঁতৰ মাটি লোৱা 1 বছৰ হোৱা মানে 1 বছৰ হোৱা জন্মদিন এইটো পাতিছে ইহঁতৰ যোৱা মাহত 15 ছেপ্টেম্বৰ 2023 দিনত আৰু ইহঁতৰ কৈছে যে এইটো ইষ্ট ৰিংমা মৌজাটো আজিৰ পৰা নহ'ব এইটো ৰিংমাটো কাটি পেলাই ইষ্ট মৌজা বোলে ইহঁতৰ মাটি আছে আৰু ইহঁতৰ এতিয়া ইষ্ট ৰিংমা মৌজা আণ্ডাৰত যিমান চৰকাৰী গামবুঢ়া যিমান মৌজাদাৰ আছে ইহঁতৰ এতিয়া নিজৰ পেডো ৰাইটিং পেডো বনাই আছে ইহঁতৰ ইষ্ট মৌজা বোলে ৰিংমাটো অমিট কৰি দিছে ৰিংমা অমিট কৰি ইষ্ট মৌজা বোলে ইহঁতৰ লিখিবলৈ এতিয়া আৰম্ভ হৈ গ'ল ইহঁতৰ এইকাৰণে আমি ইয়াত প্ৰশ্ন কৰিব বিচাৰি আছোঁ যে কিয় ইহঁতৰ এইটো কৰিব পাৰে বাই হোৱাট অথৰিটি ফ্ৰম whom they have got the authority to abolish that Rengma word Rengma word কিনেও কোনা ইহঁতৰ এইটো মিটাব পাৰিব কেনেকুৱা এৰাজ কৰিব পাৰিব এইটোতো আমাৰ ইণ্ডিয়া চৰকাৰে আমাৰ দিয়া নহয় অসম গভৰ্ণমেণ্ট আমাৰ দিয়া নহয় বা কাউন্সিল দিয়া নহয় এইটো ব্ৰিটিছ চৰকাৰে আমাৰ ৰিংমা মানুহকে দিয়া হৈছে 1861 বাইট প্ৰচিডিং নম্বৰ 116 আৰু 117 এইকাৰণে আমি টোটেলি এইটো অপ'জ কৰি আছে এইটো হ'ব নালাগে যিটো আমাৰ ফৰফাদাৰ দিনৰ পৰা আমাৰ ৰিংমা কেইটাৰ কাৰণে মোজা দিছে ইষ্ট ৰিংমা মোজা এইটোহে থাকিব লাগে বোলে আমি এতিয়া আজি মেইন বহাটো আমি প্ৰেছ কনফাৰেন্স বহাটো এইটো পইণ্টহে আমি ৰেজ কৰি আছে এইটো আমি টোটেলি এগেইনষ্ট আছে আৰু এইটো কোন চৰকাৰী গামবুঢ়া এটা হৈ পেলা কেনেকুৱা ইহঁতৰ এইটো ৰিংমাটো এৰি পেলাই কেনেকুৱা ইষ্ট মৌজা বোলে বনাব পাৰিব এইটো কোনে অথৰিটি ল'ব এইটো কোন ৰেছপনচিবল ল'ব একটা চৰকাৰী গামবুঢ়া এনেকুৱা কৰিব পাৰে নেকি এইকাৰণে আমি অসম চৰকাৰীৰ লগতে আৰু আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিলৰ লগতে আমি অনুৰোধ কৰি আছে এইটো যোনটো কৰি আছে illegal that is illegal person that they are going to erase the name of the ringma এইকাৰণে এইটো মানে গোটেই সোনকালে এইটো সকাত একশ্যন এইটো ল'ব লাগে বোলে আমি জানাই আছে ইয়াত আমি একটা কথা ক'বলৈ বিচাৰি আছে ব্ৰিফ নোট অফ দ্য ৰিংমা ট্ৰাইব ইন আছাম আমি এটা দুইটা কথা ক'বলৈ বিচাৰে ৰিংমা হিলছ was created by the British government White political proceeding section numbers 79 and 80 of 18 April 1841 in the 1848 the first revenue settlement was concluded with the Rengma Naga altogether 32 villages paid an amount of rupees 459 where the first 12 chiefs paid their revenue into the collectors treasurers at Nagaon and the remaining 20 chiefs paid their revenue into the treasury at Golaghat. The recognition of the Rengma Hills and the payment submission of the revenue even before independence to the British administration by the Rengmas of the Rengma Hills is evident in the historical record in the book Travels and Adventure in the Province of Assam by Major John Butler, 55th
Regiment, Bengal Native Infantry, Principal Assistant, Agent to the Governor General, the East Rengma Mouza and the West Rengma Mouza. The said Mouza was created by the revenue proceeding number 116 to 118 in 1961 for the administration of the Rengma Hills. In the year 1870, Captain Butler, the then Deputy Commissioner of the was appointed two Rengma Mouzas of East Rengma Mouza and West Rengma Mouza. Yet আমি একদম ক্লিয়াৰ দেখি পাই আছে তেনেহ'লে কোন মানুহ আছে যে ইয়াত ৰিংমাটো এৰেষ্ট কৰি পেলা ইয়াতে ইষ্ট মৌজা বুলি পাতিবলৈ বিচাৰি আছে এইকাৰণে আমি এইটো প্ৰশ্ন কৰি আছে এইটো ইমিডিয়েটলি এইটো একশ্যন ল'ব লাগে কোনে এইটো কৰি আছে আৰু তো ইষ্ট ৰিংমা মৌজাটো কেতিয়াও আমি হাতাব নোৱাৰিব আমি এইটো কেতিয়াও নামানিব এইটো আছে আমি কথাটো থ্যাংক ইউ And now attempt has been made to change the name of the East Rengma Mouza. The Rengma Naga people totally refused to accept the change of the name of the East Rengma Mouza and appeal to the Karbi Anglong Autonomous Council and Government of Assam to protect and reinstate the history of the Rengma people. Thank you.